আমি ছিংগাপুৰক তথ্য নিদিওঁ, আমি অসমৰ আদালতক আমি তথ্য দিওঁ। ছিংগাপুৰত অলৰেডি মই কৈছোঁ যে ছিংগাপুৰত তদন্ত নহ'ব বুলি জানিয়েই আমি অসমত এই কেছ ৰেজিষ্টাৰ কৰিছিলোঁ আৰু আজিলৈকে এজন অভিযুক্ত জেলৰ পৰা ওলাই যাব পৰা নাই। ছিংগাপুৰত যদি আমি কেছ ধৰিলোহেঁতেন তেতিয়াহ'লে আজিতো আমাৰ চব চেজ হৈ গ'লহেঁতেন। যোৱাকালি মই ইতিমধ্যে গুৱাহাটীত এই বিষয়ে বুজাই কৈছোঁ। মই অকণমান কোকা কোলা খাইছোঁ দেই, আপোনালোকে আকৌ মদ চদ বুলি নাভাবিব, মোৰ আকৌ বদনাম ধেৰ। মোৰ পিছত মানে সাংঘাতিক ধৰণে এতিয়া বিজেপিটো পৰি গৈছে। গোটেই পিজু হাজৰিকা গোটেই টিমটোৱে মোৰ এগেইনষ্টত লগাই দিছে। এতিয়া যিদিনাৰ পৰা আমি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে কাম আৰম্ভ কৰিলোঁ সেইদিনাৰ পৰা মানে লগাই দিছে। আৰু 26ৰ ইলেকশ্যনতো মানুহে আমাকে বেছি ভোট দিব। জুবিনক ছিংগাপুৰৰ পৰা আনিলোঁ, জুবিনক ইমান ধুনীয়াকৈ আমি সন্তুষ্টি ক্ৰিয়া কৰিলোঁ, জুবিনৰ ন্যায় দিম, চাৰ্জশ্বিট দিম। हे भगवान तेरी लीला अपरंपार है। গতিকে যদি মইতো ৰাজনীতিৰ পৰা জুবিনক 1000 কিলোমিটাৰ দূৰত ৰাখিম।